রয়া যা রে পক্ষী রয়া যা রে পক্ষী রয়া যা রে। এই দেউতা আমাক চকলাই হব যাও, তোর পক্ষী ৰৈ যাব যাও, যাও যাও এতিয়া। হাও কি হলে ধুনু ক'ত যাও? কি কক যায় ধুনু? কি কবাই তই মাক চকলাই? তয়ে কৈছিলি দেখোন তই বোলে মোক আজি স্কুলত লৈ যা। অ আজি তোৰ স্কুলত নাম লগাব যোৱাৰ কথা আছিল নহয়। মই পাহৰিয়ে গৈছিলো ভাল। ঐ মাক চকলাই পিতে, স্কুলত কিয় নাম লগাব লাগে? এনে যাবা নোৱাৰি নেকি? হাও স্কুলত নাম লগাব লাগবয়ে, নহলে মাষ্টৰে আৰু চলিগিলাকে তোক কেনেকে চিনি পাব? মাষ্টৰ আৰু চলি এহেঁত আকৌ কোন? কি কোনে মাইটাং? তোক যোনে পঢ়াব সেহেঁত হৈছে মাষ্টৰ, আৰু তোৰ নিচিনাকে বেলেগো চলিগিলা স্কুলত পঢ়ে নে নপঢ়ে? সেহেঁতে চলি। ধুনু স্কুলত যাবা ওলছা, ভালকে পঢ়িবি দেই, আৰু তাৰে চলিগিলাকৰ লগত কাজিয়া চাজিয়া নকৰিবি দেই, আৰু মাষ্টৰে কিবা সুধিলে ভালকে উত্তৰ দিবি। এইগিলা মোক কবা নালগে, মাই স্কুলত চলিগিলাকক কগে। মোৰ লগত কাজিয়া কৰবা হাক দিবি, আৰু কোন মাষ্টৰে? সেইগিলা মাষ্টৰ চাষ্টৰ চিনি নাপাওঁ মই। চোনে কাজিয়া লাগে নাক চাক ভাঙি পেলাম বা। আৰু যদি পুলিচে নিবা আহে তেতিয়া দেউতাক দি খেদাম। দেউতাই এনে গান মাৰিয়ে থাকে ঘৰ। আৰু তই যে কলি চলিৰ কথা, তাৰমানে স্কুলত বহুত চলি আছে। বহুত চলি হলে দেখোন মোক আগুৰি ধৰিলে মাৰবই। বাদ দি হাত ভৰি থুপলি কৰি পেলাম বাল। মাক চকলাই কোনে কাজিয়া লাগবই মোৰ লগত? দেউতা স্কুলত চলি কেইটা আছে হা? থৈ মাক চকলাই স্কুলত চলি কেইটা আছে কেনেকে গম পাম? স্কুলত গেলিহে গম পাম। আৰু এই মাষ্টৰ নেকি এয়া কেইটা আছে? আৰু এহেঁত কিমান ডাঙৰ? মোৰ সমান হব না মোতকা ডাঙৰ? থেত পয়া লাগা, মাষ্টৰ আকৌ তোৰ সমান কেনেকে হব? তোতকাতো ডাঙৰ হবয়ে, মোতকাও ডাঙৰ হব। কি কবাই দেউতা, তোতকাও ডাঙৰ মাক চকলাই। সেহেঁতৰ লগত কাজিয়া লাগবা নোৱাৰা, কাজিয়া লাগিলে দেখোন মোক দগৰি মাৰিবই। দেউতা সেইগিলা বাৰ, মাষ্টৰ কেইটা কেতিয়াবা কাজিয়া কৰিব নেকি নাই মোৰ লগত? তইতো সেহেঁত বহুত ডাঙৰ বুলি কলি। থৈ পয়া লাগা, কৰ কি কহা? মই দেখোন তোক ইটানে কলোৱে, মাষ্টৰে তোক পঢ়াবহে, কাজিয়া নালগে নহয়। তাৰমানে মাষ্টৰ গিলাখান ডাঙৰ, সেহেঁতে কাজিয়া নকৰে, চলি গিলাকেহে কৰব। দে হৈ যাব। দেউতা যৌ যৌ। ধুনু মই তাক স্কুলত নিবা ওলাইছো হে, মোৰ কিন্তু মহা চিন্তা লাগছে। স্কুলত যাই বা সি কি কৰে? হাও মাক চকলাই এমান ডাঙৰ কি এখন? দেউতা স্কুল হয়নে এখন? তই ভালকে চিনি পা নে? ভুল হৈছে নেকি তোৰ? এমান ডাঙৰ স্কুল হবা পাৰি নে? কিয়া ধুনু এখানে স্কুল? মা কচম এখানে স্কুল? এমান ডাঙৰ? এখানে স্কুল। এতে পঢ়িব লাগব তই, আৰু এইগিলা ৰুমতে পঢ়িব লাগব। দেউতা সেইটো ঘৰত দেখোন এটা মস্ত হাতীয়ান মানুহ আৰু এটা সৰু ছোৱালী দেখোন কাজিয়া কৰি আছে। কিয়া কাজিয়া লাগছে ক'তে? সেইটো ঘৰৰ ভিতৰত সৰু ছোৱালীটো গোটেই দগৰি মাৰছি এই মস্ত হাতীয়ান মানুহটোৱে। কাজিয়া লগা নাই দে, ছোৱালীটো কিবা পাৰা নাই হম্প, সেইকাৰণে মাষ্টৰে তাক মাৰছি। মাক চকলাই তই পিছে মোক কিয় কৈছিলি মাষ্টৰে কাজিয়া নকৰে বুলি? এতিয়া পিছে মাষ্টৰে কি কৰি আছে সেই ছোৱালীটোৰ লগত? থৈ পয়া লাগা, সেইটো কাজিয়া কৰা বুলি নকয় নহয়। চলিয়ে পঢ়া নৰলি মাষ্টৰে মাজে মাজে মাৰবয়ে। তইও যদি পঢ়া নৰা বা মাজে মাজে কেতিয়াবা বদমাচি কৰা তেতিয়া তোকো মাৰব। কি কয় দেউতা? তই তাৰমানে মোক এটা মাৰ খুৱাব লৈ আহিছা? কেনাই বাপাকে তই? থৈ তোক কিয় মাৰবয়ে? তই যদি ভালকে থাকা, ভালকে পঢ়া, তোক নামৰেই মাষ্টৰে। ভালকে থাকবা লাগব? পাৰিম নে মই? তাৰমানে মই এটা মাৰ খোৱাটো নিশ্চিত। দেউতা নামৰা স্কুল নাপায় নেকি নে ক'তো? এখন মোৰ ভালো লগা নাই। বেলেগত যাও দেউতা। নামৰা স্কুল ক'ত পাবি তই? ক'তো নাপা, চব স্কুলত মাৰবয়ে তোক। পঢ়া নৰলি আৰু বদমাচি কৰলি মাৰ খাবিয়ে তই। কি কয় দেউতা? তই মোক ক'ত ফাঁচাই দিলি? এনাই বুলি জানলি মই নাহিলো হয় নহয় মাক চকলাই। এতে কিজানি মোৰ মাৰ খাওঁতে জীৱনটো যাবই। তহঁতে স্কুলত কিয় আহিলা? কাবাক লাগে নেকি? নহয় নহয়, কাকো নালগে। তাৰমানে নামটো লিখবা আহিছিলো স্কুলত। প্ৰিন্সিপালৰ ৰুম কোনটোনো? সেইফালে যা, প্ৰিন্সিপাল ৰুমে সেইটো যা, সিফালে আছে। বাবু তুমি আজি স্কুলত নাম লিখবা আহিছা, ভালকে পঢ়িবা দেই। কিয়া তইও আজি এটা নাম লগাবা আহিছা নেকি? তই এমান ডাঙৰ মানুহটো ইটা পঢ়িবা আহিছা, তোৰ দেখোন দাঢ়িও বকছি ভবৰা চাইকেলটো দেখা হৈছে তোৰ লাজ লাগা নাই? নহয় বাবু, মই কিয় নাম লগাম? মই কিয় পঢ়িম? মই আৰু চকীদাৰ। কিদাৰ বুলি কলি তই? চকীদাৰ। চকীদাৰ মানে সেইটো আকৌ কি বস্তু? চকীদাৰ মানে কি তুমি আস্তে আস্তে গম পাবা দে বাবু। স্কুলত আহি থাকাচোন বাৰু তুমি। যৌ ইটাৰ পেতে কি কৰি থাকি প্ৰিন্সিপালৰ ওচৰত যাওঁ। এতে আকৌ কোনে কান্দে? সি দেখো কান্দি আছে ইয়াতে। ইয়াৰ কি হ'ল? কি তোৰ দেখো কাউৰী গিটা ফালা কাউৰী ফালা। কিয় কান্দি আছ তই? মোক অংক কৰবা দিছিল, মই নৰলো, সেইকাৰণে মোক চাৰে মাৰছি। অংক নৰা কাৰণে মাৰছি তোক? আৰু কাণতো ধৰবা দিছি মোক অংক নৰা কাৰণে। কি কয়?
অংক নৰাৰ কাৰণে ইমান জ্বালা দিছে তোক কাণতো ৰবা দিছে মাছিও তই কাউৰি ফালা সৰু গুচি নাযায় কিয় এটা কাণত ধৰি থিয়া হৈ আছা যাবা নোৱাৰো এবাৰ সৰু গেলে কালি আকৌ মাৰিব মোক আও কি পিছে এখন মাৰো খাব লাগব কাণতো ৰবা লাগব মৰি যাব লাগব দেখোন মোৰো কিজানি এনেকুৱাই দেখা হ'ব মাক্সক লাই কাণতো ৰবা দিছে মাছিও এ তেৰি ক'ত আহি মৰলোৱে ভাল এ ধুনু এটা নাহাই কিয়া তাতে কি কৰি আছা এ ৰহে নাহাই কিয়া কি নাহাই কিয়া মইহে গম পাইছো মোৰ এটা কেনে লাগবা ধৰছি হে দোস্ত ৱেলকাম টু মাই ছেকেণ্ড চেনেল পাঠিয়াছ ব্লগ এইখন মোৰ স্কুল আৰু মই ইয়াতে পঢ়ো হে দোস্ত মই এইটো ৰুমত পঢ়ো এইটো ৰুমত আৰু এয়া এটা মাষ্টৰ গিলা থাকে হে দোস্ত এয়া চাওক এই মাৰি পেলাই কাণত ধৰি থিয়া কৰি থৈ দিছে হাও মাক্সক লাই এইটো আকৌ কোনে হেই কোনে তই ঐ ইয়াতে কি কৰি আছে এইগিলা ঐ পাঠিয়া কি কৰি আছ তই হে মই ভিডিঅ' বনাব হা ভিডিঅ' বনা তইও এখন স্কুল পঢ়া নেকি ময়ো এখন স্কুলত পঢ়ো তোক মাষ্টৰে মাৰে নে নামৰে হা মোক কিয় মাৰবই মই বদমাচি নকৰোঁ নহয় তাৰমানে মই ইয়াৰে লগ হ'ব লাগব ইয়াৰ লগ হ'লে মান নাখাওঁ বাপ্পাক দাদা হ'ব দে তই ভিডিঅ' বনাই থাক মই যাংগৈ দে চ' গাইজ আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব